उदालगुरियाव बीजेपी राजखान्थि हान्जानि सोद्रोमा थिसननाय हाबाफारिया थांनाय सानखालि बेखेव जालांबाय। बिसायख'थिया सानफा एफा खाथियाव सौफैनाय लोगो लोगोनो राजखान्थि हान्जाफोरनि बे समाव हान्जायाव सोद्रोमा थिसननाय मावफारियाफोरखौ गोख्रों खालामनाय बायदि हाबाफारिफोरखौ जों बे समाव नुनो मोनबाय थानाय जादों। थांनाय सानखालि उदालगुरि शहरनि बिखायाव थानाय विष्णुराभा कृष्टि संघआव उदालगुरि जिल्ला बीजेपी राजखान्थि हान्जानि बानजायनायाव जिल्ला थाखोनि सोद्रोमा थिसननाय हाबाफारिया जोबनानै थाङो। थांनाय बिसायख'थियाव दरं उदालगुरि बियाबनिफ्राय एमपि महरै देरहासार जालांनाय दिलीप सयखेया मैयानि हाबाफारियाव बाहागो लानायनि गेजेरजों फैगौ समाव साफ्रोमबो बीजेपी हान्जानि जानानै माबायदि खामानि मावनो नांगौ गुवारै फोरमायनायजों लोगोसे उदालगुरि जिल्लानि थाखाय मिरुजों फोसावजानाय 8800002024 जानबुं नम्बराव मिस कल खालामनायनि गेजेरजों बीजेपी हान्जानि साफा साफा सोद्रोमा जागोनखौबो मिथिहोयो। देशजुৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তি অভিযান সংগঠন পৰ্ব আৰম্ভ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি সদস্য ভৰ্তি অভিযানৰ আৰম্ভণি কৰিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদস্য ভৰ্তি অভিযানৰ ৰাজ্যিক অভিযান শুভাৰম্ভ কৰিছে আৰু আমিও আজি ওদালগুৰি জিলাত আনুষ্ঠানিকভাৱে সদস্য ভৰ্তি অভিযান 2024ৰ কাৰ্যসূচী আজি শুভাৰম্ভণি কৰিছোঁ। সুনীল বসুমতাৰী ডাঙৰীয়া জিলা সভাপতি তেখেতে প্ৰথম আমাৰ জিলাৰ ফালৰ পৰা সদস্য হৈছে আৰু লগতে আমি লক্ষ্য স্থিৰ কৰিছোঁ 2 লক্ষাধিক আমি আমাৰ সদস্য এইবাৰ ওদালগুৰি জিলাত আমি প্ৰাথমিক সদস্য ভৰ্তি কৰিম আৰু তাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই বুথে গৈ অঞ্চলে অঞ্চলে গাঁৱে গাঁৱে গৈ আমাৰ সদস্য ভৰ্তি অভিযানৰ তদাৰক কৰিব আৰু তেওঁলোকে সাধাৰণ খাটি খোৱা ৰাইজৰ পৰা আৰম্ভ কৰি দিন হাজিৰা কৰা মানুহৰ পৰা আৰম্ভ কৰি একেবাৰে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰলৈকে গেলামাল দোকানীজনলৈকে সমবায় সমিতিৰ ছেক্ৰেটাৰীজনলৈকে আমি সদস্য ভৰ্তি অভিযানৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাম আৰু তেওঁলোকৰ সদস্য ভৰ্তি কৰি আমাৰ দলটোক ওদালগুৰি জিলাত নাম্বাৰ 1 পলিটিকেল পাৰ্টি হিচাপে আমি নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ। কিন্তু সমান্তৰালভাৱে ইউপিপিএলতো কিন্তু যোগদান কাৰ্যসূচী চলি আছে, য'ত বিজেপিৰ দখলত সমষ্টি আছে তাতে কিন্তু ইউপিপিএল আৰম্ভ কৰিছে তেওঁলোকৰ নাই তেনেকুৱা থাকিবই। ইউপিপিএলৰ নিজাকৈ সংগঠন শক্তিশালী কৰিছে, বিজেপিয়ে নিজাকৈ সংগঠন শক্তিশালী কৰিছে। কালি মই তামোলপুৰত দৰংগাজুলি আৰু নাগৰিজুলি 2 জেগাত মই কালি নতুন সদস্য ভৰ্তি কৰিছোঁ। হাজাৰতকৈ বেছি সদস্যই কালি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। গতিকে এনেকুৱা ধৰণে আমাৰো যোগদান পৰ্বটো আনুষ্ঠানিকভাৱে এতিয়া যিহেতু সদস্য ভৰ্তি আৰম্ভ হ'ল, গতিকে যোগদান পৰ্বটো আমি সকলো ভিচিডিচিতে আগন্তুক দিনত আমি আগবঢ়াই লৈ যাম। যোগদান প্ৰক্ৰিয়াৰ প্ৰতিযোগিতাত মিত্ৰতাত প্ৰব্লেম হ'ব নেকি? এতিয়ালৈকে মিত্ৰতা আছে, আমাৰ চৰকাৰ চলি আছে, নিৰ্বাচনলৈকে প্ৰায় 1.5 বছৰ সময় আছে। গতিকে ৰাজনৈতিক যি পৰিৱেশ পৰিস্থিতি হ'ব সেইটো আজিতে গোটেই কথাখিনি কৈ দিয়াটো উচিতো নহয় আৰু এইটো পৰিপক্কও নহয় কথাখিনি। গতিকে যদি বাস্তৱিক ৰাজনীতি কৰিব লগা হয়, আমি যিহেতু চৰকাৰখন এতিয়ালৈকে আমি মিত্ৰতা পক্ষত থাকি কাম কৰি আছোঁ, ৰাইজৰ হকে 35 লাখ বিটিচিবাসীৰ কাৰণে জাতি ধৰ্ম বৰ্ণ ভাষা পন্থ নিৰ্বিশেষে আমি কাম কৰিছোঁ। গতিকে সকলোৱে আমাৰ যিখন উন্নয়নমুখী চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিচিত এই চৰকাৰখনক সমৰ্থন কৰিব লাগে আৰু ইতিমধ্যে আমি দেখিছোঁ বিটিচিত এটা শান্তিৰ বাতাবৰণ নিৰ্মাণ হৈছে। বিটিচিত উন্নয়নৰ গতি আগতকৈ পূৰ্বতকৈ বহুত বেছি বৃদ্ধি হৈছে। গতিকে এই ধৰণে যদি শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আগবাঢ়ি যায় নিশ্চিতভাৱে বিটিচিত আমাৰ যি মিত্ৰতা এই মিত্ৰতা বা আমাৰ যি মিত্ৰতা চৰকাৰ এই চৰকাৰ এইটো বৰ্তমান হৈ থাকিব ভৱিষ্যতৰ। চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছে যে 400 মেট্ৰিক টনতকৈ অধিক আটা অসমত সমবায়বিলাকে পাই আছে বিটিচিত, কিন্তু বিটিচিৰ কোনো জেগাতে কিন্তু আটা নাপায়। এই আটাবিলাক কোনে গিলি দিয়ে মইতো নাজানো। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ক'ৰ পৰা বা কি হিচাপে ক'লে বা মই নাজানো কথাটো, তথাপি মই খবৰ ল'ব লাগিব কাৰণ 400 মেট্ৰিক টন বহুত আটা। গতিকে এইটো কিমান ক'ত কেনেকৈ আহিছে এইটো খবৰ ল'ব লাগিব। গতিকে খবৰ লৈ যদি পাটোৱাৰী ডাঙৰীয়াই যিহেতু কৈছে কিবা তথ্যৰ ভিত্তিত কৈছে চাগে, কিজানি অসম বিটিচি বুলি সলনি অসমো হ'ব পাৰে, তেনেকৈ হ'ব পাৰে। গতিকে কথাটো আমি যদি বিটিচি বুলি কৈছে তেখেতে কিবা তথ্যৰ ভিত্তিত নিশ্চয় কৈছে। গতিকে ইয়াত মই কণ্ট্ৰাডিকশ্যন তেনেকুৱা ষ্টেটমেণ্ট দিয়াৰ মই আৱশ্যকতা অনুভৱ কৰা নাই মই এই বিষয়টোত।